Come on, let's run. Yay! ধুলি কুঁৱলী আকাশ এখনি উমলি জামলি আদৰে কাজৰি আমাক কবলৈ একো নাই তহঁত গুচি আঁতৰি যা আমাৰ জীৱনৰ পৰা একতা জীৱন আমাৰো আছে বেলেগৰ জীৱন কাহিনী শুনি থাকিবলৈ একো দৰকাৰ পৰা নাই মোৰ সেই কাহিনীৰ নায়কজনক তই কি বুলি মাত ইয়াতকে বেছি ডাঙৰকৈ মই চিঞৰিব পাৰোঁ কিন্তু চিঞৰিলে সঁচাবোৰ মিছা হৈ নাযায় আৰু সঁচাটো এয়াই যে তহঁত পৰে একো নহয় এটা অভিশাপৰ বাহিৰে আৰু মিছাটো এয়াই যে তই আমাৰ একো নহয় এটা উদণ্ড লৰাৰ বাহিৰে আৰু মোক উদণ্ড পৰিচয় তহঁতে আৰু আমাক চকু পানীৰ সাগৰত ডুবাই ডুবাই মাৰিছে কোনে চকু পানী ময়ো খৰচ কৰিছো আমাৰ কিন্তু বহু চকু পানী জমা হৈ আছে জমা খৰচৰ হিচাপটো আজি কৰি পেলা আৰু বহু হিচাপ কৰিবলৈ বাকী আছে কিহৰ হিচাপ আমাৰ দুখৰ হিচাপ আমাৰ কষ্টৰ হিচাপ আমাৰ যন্ত্ৰণাৰ হিচাপ ইমান হিচাপ লিখিবলৈ মোৰ কলমত চিয়াহী নাই তেন্তে তেজেৰে লিখ মৰমেৰে লিখ ধাৰেলো আমাৰ পৰা আমাৰ মৰমখিনিহে বেলেগ তেজখিনিতো একেখিনি তেজ পৰি থাকিব মচিয়াত আৰু মৰমবোৰ সেইবোৰ ক'ত পৰি থাকিব তহঁতৰ দৰে সোণৰ চামুচ চুহি চুহি ডাঙৰ হোৱা লাট চাহাববোৰৰ ভৰি গছো কাজিয়া নকৰিবি চব কাজিয়াৰে উত্তৰ এটাই তহঁত আটাই মোৰ তেজ মোৰ মৰম কলিজা আছে যদি মাৰ মোক ময়ো চাই লওঁ তোৰ গুৰিত কিমান তেজ সৰে কিমান মৰম সৰে নাট্যবৰ্ষত আবাহন থিয়েটাৰৰ অন্য এক আড়ম্বৰপূৰ্ণ মহা আয়োজন জোন বেলি তৰাৰ সপোনৰ কাহিনীৰে জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ অন্য এক ব্যতিক্ৰমী সৃষ্টি মোৰ তেজ মোৰ মৰম মহাৰাণী প্ৰস্তুতি পৰাশৰ নৱোজ্জ্বল তাৰকা সঞ্জীৱ শৰ্মা সুদৰ্শন নায়ক জেফ্ৰী বক্সি হাঁহিৰ থুনপাক অৰুণ বৰা আদি অনবদ্য অভিনয় সমৃদ্ধ এই বিশাল আয়োজন আবাহন থিয়েটাৰৰ মোৰ তেজ মোৰ মৰম নাটকত 2023-24 নাট্যবৰ্ষত